সদায় তোমাক অনলাইন দেখিলেই হৃদয়খনে কথা ক'ব বিচাৰে, কিন্তু মনটোৱে কথা ক'ব নিবিচাৰে, কাৰণ তোমাৰ তাত মোৰ বাবে সময় নাই। যদি তোমাৰ তাত মোৰ বাবে সময় থাকিল হয়, তেন্তে মই ইমান দিন এটা মেছেজৰ অপেক্ষা কৰিব নালাগিলহেঁতেন। যোৱা বছৰ ফাকুৱাত অকণমান ৰং লগোৱাত তুমি যিমান বেয়াকৈ কৈছিলা মোক, মোৰ আজি মনত আছে। কিন্তু মই সেই কথাবোৰ পাহৰি আজিও তোমাৰ ওচৰত ক্ষমা খুজি আছোঁ, আৰু তুমি অকণমান কথা হাৰৰ বাবে আজিও মোক ক্ষমা কৰি দিয়া নাই। তুমি নোহোৱাকৈ ফাকুৱা খেলিব পাৰোঁ, কিন্তু তোমাৰ অবিহনে জীৱনটো কটাব নোৱাৰোঁ, কাৰণ মই তোমাক সঁচা ভাল পাওঁ। এটা কথা সঁচা, কাৰোবাৰ ভাল লগা হোৱাটো সহজ, কিন্তু সদায় ভাল লগা হৈ থাকিবলৈ কঠিন। ভুল চাগে মোৰে আছিল। তুমি কি বস্তু ভাল পোৱা, তুমি কি বস্তু বেয়া পোৱা, একো নজনাকৈ তোমাক ভাল পাই পেলাইছিলোঁ।